হেল্ল' এভৰিৱান। আজি ৰাতিপুৱাই 4:30 মান বজাতে উঠি ৰেডি হ'বলগীয়া হ'ল, কিয়নো আমাৰ বিদ্যালয়ৰ পৰা আজি শিক্ষামূলক ভ্ৰমণৰ বাবে তেজপুৰলৈ যোৱাৰ কথা আছিলে। সেইদৰে সময়মতে আমি আটাইখিনি আহি স্কুলত গাড়ীত উঠিলোঁ। বদলগুৰিত এয়া আমাৰ সহকাৰী বাইদেউও উঠিলে। এনেদৰে আমি কুঁৱলীৰ মাজে মাজে লাহে লাহে আগবাঢ়িলোঁ। পিছে ঢেকীয়াজুলি গৈ পাইহে আমাৰ অসুবিধা হ'ল, কিয়নো তাতে থকা এখন বিদ্যালয়ে বৰ ধুনীয়াকৈ আন বহুকেইখন বিদ্যালয়ৰ লগত লগ হৈ শোভাযাত্ৰাৰ আয়োজন কৰিছিলে, আৰু তাৰ বাবে আমি কমেও 2 ঘণ্টামান সময় ৰাস্তাতে ৰখিবলগীয়া হ'ল। আৰু এনেদৰে আমি লাহে লাহে আগবাঢ়ি গণেশ ঘাটেৰে গৈ আমাৰ অগ্নিগড় পিকনিক স্পট পালোগৈ। আপোনালোকে চাগে গাড়ী আৰু মানুহ দেখি অনুমান কৰিব পাৰিছে সেইদিনাখন যে কিমান মানুহ হ'ব। আমাৰ দৰে আন আন বিদ্যালয়ৰ পৰা শিক্ষামূলক ভ্ৰমণৰ বাবে সেইদিনাখন সেই পিকনিক স্পটটোলৈকে আহিছিলে। আপোনালোকে যে এইখন পাহাৰ দেখিছে, এইখনেই হৈছে অগ্নিগড় পাহাৰ। আমি লাহে লাহে অগ্নিগড় পাহাৰৰ ওপৰৰ ফালে উঠিবলৈ আৰম্ভ কৰিলোঁ। এয়া ছাৰৰ পিছে পিছে আমি আগবাঢ়িলোঁ। এনেদৰে গৈ আমি প্ৰথমতে পালোগৈ অগ্নিগড় পাহাৰৰ টিকেট কাউণ্টাৰ। তাতে 30 টকাকৈ প্ৰত্যেকজনে টিকেট কাটি আমি ভিতৰলৈ সোমাবলৈ আৰম্ভ কৰিলোঁ। ল'ৰা ছোৱালীকেইটাই বৰ আনন্দ পাইছিলে। পিছে ওপৰলৈ গৈ থাকোঁতে এওঁলোকৰ ভাগৰ লাগিল। কিছু সময় জিৰোৱাৰ পিছত আমি আকৌ পুনৰ ওপৰলৈকে আগবাঢ়িলোঁ। আৰু এয়া ফাইনেলি আমি গৈ ওপৰত পালোগৈ। ওপৰৰ দৃশ্যটো চাই সঁচাকৈ বৰ ভাল লাগিল। ওপৰৰ পৰা ব্ৰহ্মপুত্ৰৰ দৃশ্য বৰ ধুনীয়াকৈ দেখিবলৈ পোৱা যায়। ওপৰত ৰৈ অকণমান সময় চাই আমি আকৌ তললৈকে আন এটা ৰাস্তাৰে আগবাঢ়িলোঁ। এয়া হৰিহৰৰ যুদ্ধৰ প্ৰতিচ্ছবি বৰ ধুনীয়াকৈ দেখুওৱা হৈছে। তাৰ লগতে আন আন কিছুমান আমি প্ৰতিমূৰ্তিও দেখিবলৈ পালোঁ। এইদৰে আটাইখিনি চাই আমি ধুনীয়াকৈ তললৈ নামিবলৈ আৰম্ভ কৰিলোঁ। আমি আটাইকেইজন তললৈ নামিয়েই ই ৰিক্সাৰ সহায়ত চিত্ৰলেখা উদ্যানলৈকে আগবাঢ়িলোঁ। এয়া প্ৰত্যেকজনে 20 টকাকৈ ই ৰিক্সাৰ ভাড়া কৰি আমি চিত্ৰলেখা উদ্যান পালোগৈ। চিত্ৰলেখা উদ্যানত গৈও বাহিৰতে থকা টিকেট কাউণ্টাৰত প্ৰত্যেকজনে 30 টকাকৈ টিকেট কাটি আমি ভিতৰলৈকে সোমালোঁ। এয়া বাহিৰতে উষাই চিত্ৰলেখাৰ আগত অনিৰুদ্ধৰ কথা বৰ্ণনা কৰি থকা প্ৰতিচ্ছবি দেখিবলৈ পালোঁ। এনেদৰে আমি ধুনীয়া ফুলৰ মাজে মাজে আগবাঢ়িলোঁ। ভিতৰলৈ সোমাই আমি বহুতো বানৰজাৰ দিনৰ ভগ্নাৱশেষ দেখিবলৈ পালোঁ। এইবোৰ দেখি আমি সঁচাকৈ বৰ আচৰিত হৈছিলোঁ। আজিকালিৰ দৰে কোনো ধৰণৰ উন্নত প্ৰযুক্তি বা চিমেণ্ট নোহোৱাকৈ কেনেদৰে যে ইমান ধুনীয়া ধুনীয়া আৰু ইমান মজবুত ভাস্কৰ্যবোৰৰ সৃষ্টি কৰিছিলে, সঁচাকৈ এটা ভাবিবলগীয়া বিষয়। এইদৰে আগবাঢ়ি গৈ থাকোঁতে আমি বানৰজাৰ এটা শিলত কটা প্ৰতিমূৰ্তি দেখিবলৈ পালোঁ। বানৰজাৰ মূৰ্তিটোৰ ওপৰত বিভিন্ন দেৱ দেৱীৰ প্ৰতিচ্ছবিও অংকন কৰা আছিলে। এইদৰে সকলোবোৰ চাই আগবাঢ়ি গৈ থাকোঁতে আমাৰ ভাগৰ লগাত আমি কিছু সময় এই পুখুৰীটোৰ পাৰতেই জিৰালোঁ। অকণমান পিছতেই আমাক আমাৰ পিকনিক স্পটৰ পৰা ৰান্ধনীসকলে ফোন কৰিছিলে, কাৰণ তেওঁলোকৰ খাদ্য বনোৱা হেনো হৈ গৈছিলে। আমি পুনৰ আহি আমাৰ স্পটত উপস্থিত হ'লোঁ। প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলে আৰু অভিভাৱকসকলে খোৱাৰ পিছত আমি ৰৈ যোৱাখিনিয়ে একেলগে খালোঁ। আৰু এনেদৰে খাই উঠাৰ পিছতে সন্ধিয়া হ'বলৈ আৰম্ভ কৰিলে। তাৰ লগে লগে আমি আটাইখিনি গাড়ীত উঠি আমাৰ ঘৰমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। আজিৰ দিনটো সঁচাকৈ বৰ ভাল লাগিল, কিয়নো ল'ৰা ছোৱালীকেইটাৰ বহু দিনীয়া আশা এটা পূৰ্ণ কৰিবলৈ পালোঁ।